নমস্কাৰ। ৯ নং বলাবেটা গাঁও পঞ্চায়তৰ ৪ নং খণ্ডৰ অন্তৰ্গত মই ৰাইজৰ মনোনীত প্ৰাৰ্থী জাকিৰ হোসেন চৌধুৰী আজি মোৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত যি ৰাইজৰ বিপুল সমাগম দেখা পাইছো, যেনেকুৱা বিপুল সমাগম তেনেকুৱা বিপুল ভোটত জয়যুক্ত হ'ম বুলি মই ওপৰৰ তাতে আশা কৰিছো। যি বিপুল সমৰ্থন ৰাইজে ইমানখিনি মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, যাৰ কাৰণে মই আন্তৰিকতাৰে তেওঁলোকক শ্ৰদ্ধা নিবেদন কৰিছো আৰু তেওঁলোকৰ এই উৎসাহ উদ্দীপনাই আগন্তুক ৭ তাৰিখে যি পঞ্চায়ত নিৰ্বাচন, সেই নিৰ্বাচনত মোৰ পৰম শ্ৰদ্ধাৰ ভোটাৰ ৰাইজৰ যি বিপুল হাৰি তেওঁলোকে বিপুল ভোটত মোক জয়যুক্ত কৰা বুলি মই আশাবাদী। ৰাইজক মোৰ এটাই কথা যে এজন পঞ্চায়ত সদস্য হৈ মই কিমানখিনি চৰকাৰী আঁচনি কৰিব পাৰো সেইটো ৰাইজে জানে। এটা বস্তু ৰাইজে আজিৰ তাৰিখত যে ক্লিয়াৰ হৈছে যে ৰাইজে মোক হয়তো ইয়াৰ আগত পঞ্চায়ত সভাপতি হিচাপে মোক নিৰ্বাচিত কৰিছিল, তাৰ পিছৰ পৰা আজি 15 বছৰ হ'ল এই ৰাইজৰ লগত যে মই ওতঃপ্ৰোত জড়িত আছো, তাৰ এই ফলটো মই পাই আছো। আজি ৰাইজৰ লগতে ৰাইজৰ সেৱা কৰি আছো, তাৰ ফল হিচাপে আজি ৰাইজৰ মানে মনোনীত প্ৰাৰ্থী হিচাপে মোক থিয় কৰাইছে। যেহেতু এবাৰ পঞ্চায়ত সভাপতি নিৰ্বাচন নাই, যেহেতু আমাৰ পঞ্চায়তৰ সদস্যৰ পৰাই সভাপতি নিৰ্বাচন হ'ব, যাৰ কাৰণে তেওঁলোকে ৰাইজে নাই। মই হয়তো আমাৰ যিখিনি সমৰ্থক, মই অতি দুখীয়া তেওঁলোকে ভাইসকলক বা বন্ধুসকলক শ্ৰদ্ধাৰ ভোটাৰ ৰাইজক মই অনুৰোধ জনাওঁ যে যাতে এই দেশৰ ভোট কাক দিব নিদিব এইটো মৌলিক অধিকাৰ, কোনেও যাতে কাকো দাবী ধমকি নিদিয়ে, শান্তি শৃংখলা বজাই ৰাখি যাতে আমাৰ এই নিৰ্বাচন আগন্তুক পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত হয়, তাৰ বাবে মই সকলো ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছো কোনো দাবী ধমকি কাকো দিব নালাগে। এইটো আচলতে অন্যায়, এইটো হ'ব নালাগে। মোৰ বহুত ৰাইজৰ দাবী ধমকিৰ সন্মুখীন হৈছিল যদিও মই কোনো আইনৰ প্ৰশ্ৰয় লোৱা নাই, মই আইনক অৱগত কৰা নাই। এটাই বস্তু মই ওপৰলৈ আছে, মই তেওঁলোকক বিনম্ৰতাৰে অনুৰোধ জনাইছো যে ভোটটো হ'ল মৌলিক অধিকাৰ, কাক দিব নিদিব সেইটোৱে নিৰ্বাচন কৰিব। তাৰো কথা এই দেৱানীৰ কথাটো আজিকালি দিনত নাই। আজিকালি দিনত মানুহবিলাকে জনা হৈছে, শিক্ষিত হৈছে, তেওঁলোকে কাক দিলে, যোগ্য প্ৰাৰ্থীক দিলে তাৰ দ্বাৰা এই গাঁওখনৰ এই ৱাৰ্ডৰ উন্নতি হ'ব, ৰাইজৰ সেৱা কৰিব পাৰিব, সেইটো নিৰ্বাচিত কৰিব। এই ক্ষেত্ৰত কোনো কাকো বাধা দিব নালাগে, এইটো মই বিনম্ৰতাৰে অনুৰোধ জনাইছো।